ৰিহুন দৈমাৰী ছাৰে যি 17 বছৰ মন্ত্ৰী বা MLA হৈ থাকিল সেই সময়ত আমি ইমানখিনি ডেভেলপমেণ্টটো দেখা নাছিলোঁ যেতিয়া নেকি আমাৰ গোবিন্দ চন্দ্ৰ বসুমতাৰী ইয়াতে MLA বা MCLA হৈ আছিল আমাৰ গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ সময়ত বহুতখিনি আমি ওদালগুৰি ডিষ্ট্ৰিক্টতে আমি ডেভেলপমেণ্টটো দেখা পাইছিলোঁ সেই হিচাপে এতিয়া আৰু ৰাইজে এনেকুৱা আপত্তি কৰিছে যে নতুন মানুহ লাগে তেনেকুৱা মানে নতুন ফেচ তেনেকুৱা মানে MLA হিচাপে বিচাৰিছে সেইটোৱে গুচি দীপেন ছাৰৰ যি যোগদানৰ কাৰ্যসূচী হৈ গ'ল আমি খুব সুখী আৰু তেখেতক ৰাইজে বিচাৰিছে আজিৰ দিনত তেখেতক আমি জিকাই দিব পাৰিম ওদালগুৰি LAC হিচাপে তেখেতক চবে মানে বিচাৰিছে প্ৰতিটা ফেমিলি তেনেকুৱা ৰাইজে মানে বিচাৰি আগ্ৰহ হৈ অহাটো আমি দেখিছোঁ আৰু আমি ক'ব পাৰোঁ ডাঠিকে আমি ক'ব পাৰোঁ ৰাইজে বিচাৰা হিচাপে তেখেতে বিপুল ভোটত মানে জিকি যাব আৰু তেখেতে ৰাইজৰ কাৰণে খুব মানে ভাল কাম কৰিব বা ডেভেলপমেণ্ট আনিব বুলি আমি আশাবাদী তেখেতে যেহেতু আমাৰ নিখিল ছাত্ৰ সন্থা বা আমাৰ এপছু পৰা বিদায় লৈ পেলে আমাৰ দলৰ যোগদান হ'ল সেই হিচাপে মানে ৰাইজে খুব আশা কৰিছে তেখেতে মানে বিভিন্ন আমাৰ মহিলা বা তেনেকুৱা আমাৰ ঠাইৰ কাৰণে মহিলাবিলাকৰ যিবোৰ মানে আঁচনি সেইবিলাক মানে মহিলাসকলক মানে আগুৱাই লৈ যাব সেইটো আমি আশা কৰিছোঁ এতিয়ালৈকেতো আমাৰ গোবিন্দ ছাৰ আজিৰ দিনতলৈকে MLA হৈ আছে আৰু তেখেতেও আদৰণি জনাইছে আৰু তেখেতৰ যি দায়িত্ব আছিলে সেইটো দায়িত্বটো আমাৰ দীপন ছাৰলৈ মানে দিছে মানে তেখেতেও কৈছে যে যুৱ নেতা হিচাপে তেখেতে দায়িত্ব ল'ব লাগে ৰাইজৰ কাৰণে ভাল কাম কৰিব বুলি তেখেতেও মানে আশা ৰাখিছে সেইখিনিতে আমি আৰু সুখী এনে আমি BPF দলৰ ফালৰ পৰা আমি শুনিছোঁ আমাৰ ৰিহুন দৈমাৰী ছাৰ নহ'লে আমি ৰবিনসনৰ কথা শুনি আছোঁ কিন্তু কোনজন ফাইনেল হ'ব সেইটো আমি পিছতহে গম পাম বা আমি কেইদিনমান পিছত গম পাম